হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া নগাটেঙা আচাৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকো এনেকৈ নগাটেঙা আচাৰ বনাই ৰাখিব বছৰৰ কাৰণে। আৰু নগাটেঙাখিনি মই খুব ধুনীয়াকৈ ধুই ল'লোঁ। ধুই এতিয়া মই নিমখত সানি লৈছোঁ। অলপ বেছি নিমখতে সানিছোঁ। 5-6 ঘণ্টা মই ঢাকি ৰাখিম গাইজ। আপোনালোকো এনেকৈ 5-6 ঘণ্টামানে ৰাখিব নিমখত। 5-6 ঘণ্টামান হৈ গ'ল গাইজ। আৰু এতিয়া মই এখন ডলাত উলিয়াই ল'ম। আৰু এফালে যে ডলা এখন লৈ লৈছোঁ গাইজ, চাওকচোন। আৰু এফালে নিমখৰ পানী আৰু নগাটেঙাৰ পানীটোও ধুনীয়াকৈ ওলাই গৈছে। আপোনালোকৰ পাৰিলে 2 দিন ভালকৈ শুকুৱাই ল'ব নগাটেঙাখিনি। ময়ো 2 দিন শুকুৱালোঁ বাৰু। মই 2 দিন শুকুৱালোঁ মানে এনেকুৱা হ'ল, এবেলা বৰষুণ এবেলা ৰ'দ বহুত ধুনীয়াকৈ তেনেকৈ পাইছে বাৰু। 2 দিন তেনেকুৱাই হ'ল। আৰু আপোনালোকে পাৰিলে ভাল ৰ'দত ধুনীয়াকৈ 2 দিন শুকুৱাই ল'ব। আৰু এফালে মই মছলাৰ কাৰণে ৰেডি কৰি ল'লোঁ। আৰু নগাটেঙাখিনি 2 দিন ভালকৈ শুকালে। আৰু কেৰাহীখনতে মই মছলাখিনি ভাজি ল'ম। আৰু মছলাখিনি শুকানকৈ ভাজিছোঁ। ইয়াত দিছোঁ মই চব গুটি, কেইটামান জিৰা গুটি, ধনিয়া গুটি আৰু শুকান জলকীয়া আছে। আৰু লগত 5 ফোৰণ কেইটামান আছে আৰু সৰিয়হ কেইটামান আছে। কেইটামান মানে চব 2 চামুচ 1 চামুচ তেনেকৈ আছে বাৰু। কেইটামান খালি জলকীয়া সৰহকৈ দিছোঁ। আৰু এইফালে সৰিয়হখিনি ফুটি উঠালত হৈ গ'ল মছলাখিনি শুকানকৈ ভাজি। কাঁহী এখনতে উলিয়াই লৈছোঁ। কাঁহীখনত উলিয়াই লৈছোঁ গাইজ, ঠাণ্ডা হ'ব জল্দি। এইটো ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু এতিয়া মই মিক্সি জাৰটোতে পিচি লওঁ। বহুত মিহিকৈ নিপিছোঁ বাৰু, অলপ গোটা গুটিকেই ৰাখিম। আৰু এফালে মই 1 বাতিমান মিঠাতেল গৰম কৰিছোঁ। আৰু যদি আপোনালোকে পাৰে কেঁচা তেলত বনালেও হ'ব। মই কিন্তু অলপ দেৰিকৈ ৰাখিম, মোৰ আচাৰ বেছি দিন যায়, সেইটো কাৰণে মই তেলখিনি গৰম কৰি লৈছোঁ। বহুত গৰম কৰি একেবাৰে ঠাণ্ডা কৰি লৈছোঁ। গেছ কিন্তু জ্বলা নাই দেই। মই গেছটো অফ কৰি একেবাৰে ঠাণ্ডা কৰি লৈছোঁ কেৰাহীখনতে। সুবিধা হ'বৰ কাৰণে মই কেৰাহীখনতে বোলো মছলাখিনি এনেকৈ সানি লওঁ। খুব ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত মই ঢালি দিছোঁ নগাটেঙাখিনি আৰু মছলাখিনি। দেখিছেনে মছলাখিনি গোটা গুটি হৈ আছে গাইজ। আৰু ইয়াৰ ওপৰতে অকণমান জ্বলা হ'বৰ কাৰণে 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিছোঁ। লগত অকণমান নিমখ দিছোঁ। নিমখো বেছি নাই দিয়া বাৰু, যিহেতু নিমখটো আগতেই আছিলে বেছিকৈ দিয়া। আৰু লগত অকণমান ভিনেগাৰ দিছোঁ। ভিনেগাৰ আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব, যিহেতু মোৰ ওচৰত বেছি দিন যায় আচাৰ, সেইটো কাৰণে মই অকণমান দি দিছোঁ বাৰু ভিনেগাৰ। আৰু এতিয়া মই গোটেই মছলাখিনি ধুনীয়াকৈ মিহলাই ল'ম। আৰু এইফালে শ্বিলঙৰ ফালে দেখোন নগাটেঙা এতিয়ালৈকে ওলাই আছে গাইজ। আমাৰ সেইফালেতো বহাগ মাহতে খাই মেলি শেষ হয় আৰু। ধুনীয়াকৈ মছলা মই সানি লৈছোঁ। আৰু এটা বটল লৈছোঁ গাইজ। বটলটো যে একদম ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকুৱাই ল'ব। আৰু যদি পানী থাকে ধুনীয়াকৈ কটন কাপোৰ এখনে মুচি ল'ব। একদম শুকান হ'ব লাগিব বটলটো। আৰু এতিয়া যে ধুনীয়াকৈ মই ভৰাই দিছোঁ নগাটেঙাখিনি। আৰু গাইজ মই ভিডিঅ'টো যে ৰাতি বনাইছোঁ, সেইটো কাৰণে মছলাখিনি কালাৰটো অকণমান ক'লা আহিছে, কিন্তু বহুত ধুনীয়া কালাৰ আহিছে। আৰু এইফালে মোৰ নগাটেঙা আচাৰ ৰেডি গাইজ। আজিলৈ আহোঁ আৰু নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।